So hi guys, good morning. Welcome to my YouTube channel Menoka Comedy Official. স্বাগতম জনালো। So guys, ইয়াৰ লিখনা আচাৰ বনাবলৈ জলফাই আৰু আমলখি আপোনাৰ ৰ'দত দি থৈছিলো আজি 5 দিনৰ মতে এটা তেলত এৰিছে মেথি গুটি আৰু তেলত এনেকে এইখিনি ভাজি চেমুৰ দৰে মানে আচাৰ বনাই বৰ ভাল পাওঁ। কোনে আচাৰ বনাই ভাল পায় কমেন্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব দেই। আপোনালোকে কেনেকৈ বনায় ক'বচোন। জলফাই আৰু আমলখিয়া কিনি আনিছিলোঁ ঘৰত যিহেতু নাই। আপোনালোকৰ ফালে জলফাই কেজি কেনেকৈ লৈছিলে? আমাৰ কিন্তু 30 টকাকৈ লৈছিলে 1 কেজি আৰু আমলখিটো লৈছিলে আপোনাৰ 20 টকাকৈ 2 কেজি। জলফাই 2 কেজি আছিলে কিন্তু শুকুৱাতে শুকাই গ'ল যে সৰু হৈ থাকিলে। তো জলফাই আৰু আমলখি কাৰ ফেভাৰিট কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু। মই এনেই জুই শালতে বনাইছোঁ দেই, গেছত বনোৱা নাই। জুইত মানে অলপ ভাল লাগে আৰু ঠাণ্ডা দিন যিহেতু। তাৰপিছত এনেকৈ ধুনীয়াকৈ দি হোৱাৰ পিছত তল ওপৰ কৰি দিব লাগে। আৰু ইয়াত পিছত তেল ভৰাই দিব লাগিব। এতিয়া ধৰক অলপ দি এনেই বস্তুটো ভাজি লৈছোঁ। তাৰপিছত মছলাবোৰ দি দিব, খাব পৰা হ'ব। বাকী আজিলৈ ইমানেই, বাই।